আৰু এতিয়া আহি পাই গ'লহি মই আয়াং উকুম। এইখনে হৈছে আয়াং উকুম। নদীৰ পাৰতে আছে, বহুত ভাল লাগে ইয়াৰ পৰিৱেশটো। ইয়াত আহি সঁচাই বহুত ভাল লাগিছে। হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভালেই। আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি আহিছোঁ আয়াং উকুম, মাজুলীৰ এখন লজ হয়, তালৈ আহিছোঁ। কি কাৰণে আহিছোঁ আপোনালোকক তাত গৈ ক'ম। অলৰেডি আমাৰ দেৰিয়ে হৈছে আৰু তাত গৈ পাই লওঁগৈ। তাৰপিছত আপোনালোকক কৈ আছোঁ আমি কি কাৰণে আহিছোঁ, কিহলৈ আহি আছোঁ, সকলোবোৰ কৈ আছোঁ। ফাৰ্ষ্টত আমি গৈ তাত পাই লওঁগৈ। আৰু এতিয়া আহি পাই গ'লহি মই আয়াং উকুম। এইখনে হৈছে আয়াং উকুম। মাজুলী এখন লজ হয়, আপোনালোকে চাগে প্ৰায়বিলাকে চিনি পায়। আৰু ইয়াত আহি এতিয়া পাই গ'লোঁ। আৰু ইয়াত আহিছোঁ বাৰ্থডে চেলিব্ৰেটৰ কাৰণে। বাৰ্থডে হৈছে বাৰ ভাগৰ বাৰ্থডে ইয়াতে উদযাপন কৰা হৈছে। চ' ইয়ালৈকে আহিছোঁ। আৰু এইফালে চাই লওক, নদীৰ পাৰটো ইমান ধুনীয়াকৈ আছে। নদীৰ পাৰতে আছে, বহুত ভাল লাগে ইয়াৰ পৰিৱেশটো। ইয়াত আহি সঁচাই বহুত ভাল লাগিছে। আৰু ইয়াত বাৰ্থডে এনিভাৰ্চাৰী সকলোবোৰ চেলিব্ৰেট কৰিব পাৰে। মানে বহুত ভাল ঠাই হয়, মানে বহুত ধুনীয়া লাগে। তাতে নদী পাৰ হয়, বহুত ভাল লাগে। আৰু এতিয়া কেক কটাৰ সময় হ'ল, সেইবাবে গোটেইখিনি নিৰ্দিষ্ট ঠাইত আহি আছোঁ। আৰু এইফালে ৰীতা আৰু মই গছৰ তলতে বহিলোহি। কিন্তু ভিডিঅ'টোত কথা ক'ব পৰা নাই, কাৰণ বাৰ লগৰ কেইজনমান আছে। বাৰ দুজনমান লগক মই আজিহে লগ পাইছোঁ, সেইবাবে ঘৰতে আহি ভইচ অভাৰটো দিছোঁহি। তাতে আকৌ মই ইমানো ডাঙৰ ইউটিউবাৰ নহয়। এতিয়া বায়ে কেক কাটি আছে। আৰু আপোনালোকে ভবাৰ দৰে বাৰ্থডে ইমান হেভিকে চেলিব্ৰেট কৰা নাই। আৰু এই ভিডিঅ' ক্লিপ কেইটাৰ চাউণ্ডটো মই মিউট কৰি থৈছোঁ, কাৰণ গাড়ীত গান লগাই থোৱা আছে। সেইবাবে যদি মই মিউট কৰি নিদিওঁ তেতিয়া কপিৰাইট লাগি যাব পাৰে এই ভিডিঅ'টোত। আৰু আপোনালোকে গম পায়ে চাগে মই খোৱাবোৰত একেবাৰেই লাজ নকৰোঁ। আৰু এইফালে ভিডিঅ' ফটোশ্বুট কৰি আছে সিহঁতে, চাই লওক। যদিও ইউটিউবৰ পৰা মই কিবা এটা পাম বুলি আশা আছে, তথাপিও বেছিকৈ মই স্মৃতিৰ বাবেহে ভিডিঅ'বোৰ ইউটিউবত আপলোড দিওঁ। বৰ বেলেগ দিছে। যিহেতু আজি গৰম পৰিছে, সেইবাবে ঠাণ্ডা ঠাণ্ডা মাজা সকলোৱে খাই লৈছোঁ। ফটোশ্বুট কৰি এইফালে আমাৰ ককাই আৰু বাইদেউ একেবাৰে আজৰি হৈ আহিছে। আৰু এতিয়া কেক চেক কাটি আহিলোঁ, মানে মোক বহুত পিয়াহ লাগি আছে, পানী অকণ খাবৰ কাৰণে আহি আছোঁ। আৰু এইফালে আহিছে মেনকা, চাই লওক। সেইফালে চাই দিয়া এবাৰ, পুৰা হাঁহি আছে, তাই লাজ কৰে। আৰু এতিয়া পানী বিচাৰি আহি আছোঁ ইয়াত, কিন্তু পানীয়ে নাপালোঁ মই। মানে পানী বটল থকাত আছে, মই কিনিবলৈ আহোঁতে ইয়াত মানুহেই নাপালোঁ। টেপৰ পানী আছিলে, সেয়া পানী মই নাখালোঁ। আৰু ইহঁত দুজনীয়ে পাকঘৰত আহি আমাৰ সকলোৰে বাবে চাহ কৰি আছে, আৰু মই আহি ভিডিঅ' কৰি আছোঁ। আৰু এতিয়া বাহিৰলৈ ওলাই আহিছোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাবলৈ। এতিয়া বা আৰু বাৰ লগৰ মানে নীলাক্ষী বায়ে সকলোকে চাহ দিছে খাবলৈ, আৰু আমি সকলোৱে চাহ খালোঁ। আৰু এতিয়া আহি আছোঁ আমি গড়মূৰলৈ। বস্তু কেইটামান কিনিবলগীয়া আছে আমাৰ। আৰু এইখনে হৈছে আয়াং উকুম। মাজুলীলৈ যদি আহে আপোনালোক কেতিয়াবা ইয়ালৈ আহিব পাৰিব। তো গাইছ, এতিয়া বাৰ্থডেৰ পৰা আহিলোঁ। আৰু এতিয়া আমি ৰানিং কৰা ফিল্ডখন চাবলৈ আহিছোঁ। ৰানিং কৰা মানে মই ৰানিং নকৰা বহুত দিনেই হ'ল, 4 মাহ মানেই হ'ল। এই ৰানিং কৰি ফিল্ডখন চাবলৈ আহিছে। যিহেতু আমাৰ এইফালে পানী হৈ আছে, আহিব পৰা নাই এইকেইদিন, সেইবাবে ফিল্ডখন চাবলৈ আহিছে। ফিল্ডখনত বৰষুণৰ পানীহে অলপমান আছে, বাকী সকলো ঠিকেই আছে। ৰীতা আহিব পাৰিব এতিয়া ৰানিং কৰিব। আৰু এতিয়া ৰীতাহঁতৰ দোকানৰ বাবে আদা ল'বলগীয়া আছিলে, আদা ল'বলৈ আহিলোঁ। তো এতিয়া লেটেকু ল'বলৈ আহিছোঁ। দেখোন লেটেকু বিকি থকা দেখি পূৰা খাবলৈ মন গৈছে, আদা চাদা লৈ আহিলোঁগৈ। আৰু ইয়াত লেটেকু আছে, লেটেকু লৈ লওঁ কেইটকামান। আৰু মই খুৰাক লেটেকু আধা কেজি দিবলৈ ক'লোঁ। খুৰাই ভাল ভাল চাই মোক জুখি দিলে। তো এতিয়া আহি আছোঁ ৰাস্তাই ৰাস্তাই লেটেকু খাই খাই। তো গাইছ, এতিয়া আহি পালোঁ লোহিত ঘাট। দলঙৰ ওপৰতে মই অলপ টাইম ৰখিলোঁ। আপোনালোকে গম পায় চাগে মই নদীৰ পাৰত থাকি খুবেই ভাল পাওঁ। আৰু মানে অকলে আহিলেতো মই বহুত টাইমেই থাকোঁ। এতিয়ানো এই লগত আহিলোঁ, বহুত টাইম থাকিলোঁ, মানে ৰখিলোঁ, ফটো চটো উঠিলোঁ, বহুত ভাল লাগিছে। আৰু নদীৰ পাৰত ধুনীয়া ফ্ৰেছ বতাহ বলি আছে, বহুত ভাল লাগিছে। কিন্তু এটা কথা বহুত বেয়া লাগি আছে, দলংখনৰ কথা। মানে দলংখনৰ এটা ভাঁজ লৈ গ'ল, যিহেতু এতিয়া বাৰিষা পানী আহিছে, দলংখনৰ অৱস্থাই নাইকিয়া হৈ গৈছে। চাই লওক, ইয়াত দলংখনৰ অৱস্থাই নাইকিয়া হৈ গৈছে। এয়া গোটেই দলংখন আধা মানে বহি গৈছে এইকণ মাজতে। আৰু এইফালে পানী পূৰা সোঁত বৈ আছে। এয়া চাই লওক, দলংখন সম্পূৰ্ণৰূপে মানে মাজতে বেকা হৈ গৈছে দলংখন। আৰু এতিয়া আমি ইয়াতে বহুত টাইম ৰখিলোঁ। এই দলংখনৰ কাৰণে মনটো অলপ বেয়া লাগি আছে। দলংখন মানে যিটো ষ্টেট আছিলে নহয় জানো, এতিয়া মানে এটা টাৰ্ণিং টাইপৰ হৈ গ'লে, সেইটো কাৰণে মনটো বহুত বেয়া লাগি আছে। কিয়নো আমাৰ এই দলংখনৰ কাৰণে বহুত সুবিধা হৈছে, গড়মূৰলৈ অহা যোৱা বহুত সুবিধা হৈ থাকে আমাৰ। কিবা এটা কামত পটককৈ আহিবলগীয়া হয়, চিভিললৈ আহিবলগীয়া হ'লেও পটককৈ আহিব পাৰোঁ। আগতে নতুবা নাও দি আহিবলগীয়া হয়। আৰু এতিয়া যদি দলংখন কেনেবাকৈ ঈশ্বৰে নকৰক কিবা এটা যদি হৈ যায়, আমাৰ কি অৱস্থা হ'ব, মানে বহুত বেয়া লাগি আছে। সেইবাবে দলংখনৰ কাৰণে বহুত মানে ট্ৰেক্টৰ চেক্টৰ বহুত বেয়া হৈ আছে। এতিয়া দলংখন ভালে থাকিলেই হ'ল। আৰু আমাৰ ইয়াত ইমানেই পানী,
মানে মাজতে নাৱত আহিবলগীয়া হৈছে আৰু এই মই আহি খুবেই ভাল লাগে আমাৰ দুটা মন দুটা একদম মিলে যিহেতু আমাৰ জেঠাই ছোৱালী হয় কিন্তু মোতকৈ অলপমান দিনৰ ডাঙৰ হ'লেও আমি একেলগে থাকোঁ মানে বহুত ভাল ফ্ৰেণ্ডৰ নিচিনাকৈ থাকোঁ আৰু দুইটা বহুত ফটো উঠিলোঁ ইয়াত ৰিলচ বনালোঁ বহুত ভাল লাগিছে আৰু এতিয়া আমি খতম ৰিলচটো বনাম নহয় এতিয়া বনাম বুলি কৈ আহি আছোঁ কিন্তু বনাব হোৱাই নাই মানে পৰাই নাই যিহেতু দলঙত বনাব নোৱাৰোঁ মোবাইলটো যদি পানীলৈ খহি থাকে কি হ'ব আৰু এইফালে চাই লওক আমাৰ কিমান অসুবিধা হয় একচুৱেলি এইটো এটা ৰাস্তা হয় কোনো ধৰণৰ জান জুৰি নহয় কিন্তু প্ৰত্যেক বছৰে বানপানী হ'লে আমি লটি ঘটি খাবলগীয়া হয় চ' আজি ভিডিঅ'টো ইমানে আছিলে বাই